পায় উটিও পায় পায় চাওঁ বাৰু উটি এখন চাওঁ পইচা দিব লাগিব পইচা দিম বা এখন খাই চাওঁ আগৰ পইচা দিয়া এতিয়া বাকী নহ'ব আরে আরে এই মোহন কি হল একাউণ্ট কণ্ঠ শুকাই গৈছে ঐ ইচ্ছা বাইদেউ অন্থকণ্ঠ পেটত থাকে ভোকটো পেটতে লাগে অ তোমাৰ ভোক লাগিছে যোৱা আকৌ দোকানত কিবা বনাই খাই ল'বা এই দোকানলৈ যাম ভাত বনাই খোৱালে মই জিন্দা হৈ থাকিম তেন্তে কি মই বনাই দিম আপুনি কিয় কষ্ট কৰিব লাগিছে মই কিয় কষ্ট কৰিব লাগিছে দোকানত চব বনাই থৈছে পইচাটো দি খাই দিলে হ'ল কাম নাই মোৰ এই তোক কৈছো নে পিছে পিছে নাহিবি বুলি পইচাটো দি দিয়া তেতিয়া পিছে পিছে নাযাওঁ নাই নামা পইচা আজি লেডিজ পুলিচ পইচা নলগে তুমি হেৰিয়ালৈ আহিবা দিয়াচোন দিয়া নাই না বুলি কৈছো মই চাওঁ এই এই চাওঁ পকেটত আৰে কি কি কৰিছ কি কৰিছ পুলিচৰ গাত হাত দিছ এই মোহন পুলিচৰ গাত হাত দিছ এই মোহন এই পুলিচৰ গাত হাত দিছ তো পুলিচ অ হ'ব হ'ব এই তই পুলিচ বুলি মই জানিম নেকি এতিয়াতো গম পাইছ ইউ আৰ আণ্ডাৰষ্টেণ্ড হ'ব দে দাদা আপুনি ভিতৰলৈ যাওকচোন ভিতৰলৈ যাওক বল নহ'লে চুচুৱাই লৈ যাম যা এতিয়া ভাংগে কেছ এই চব বলক বুলি কৈছে নাই ইউ আণ্ডাৰষ্টেণ্ড কি হৈছে কচোন এইজনে মোক গাত হাত দিছে চা ল'ৰা তই কিন্তু অথনিৰ পৰা বেছি কৰি আছ মোৰ কিবা খং উঠিব নহয় আগত থপৰা এৰুৱাই দিয়ে থুতুৱা কোনটো জেগাত কয়নো এইটো থুতুৱা বুলি কয় এইটো নিপছে সেইটো এইটো কো প্লাষ্টিকৰ থুতুৱা এটা মাৰিলে যাব থুতুৱা প্লাষ্টিকৰ থুতুৱা মোক এই মোহনে যে ইনে হাল্লা লগাই থাকে কিয় ঠেলিছা তই মই আপোনাৰ ঠেলিছা আপুনি তাক ঠেলক বোলা ভিতৰলৈ বোলা কি কৰিছে তৰা বাহিৰত কোনে হুলস্থুল কৰিছ মোহন নেকি ভিতৰলৈ যা ৰচোন ঐ কি হৈছে কিহৰ হুলস্থুল এইজনে এজন চিআইডি গাত হাত উঠাইছে এইজনে ছাৰ মই কৈ আছো আপোনাক তইতো কথাই নকবি এই ৰ ছাৰ ছাৰ মই কৈ আছো তুমি কিন্তু ছমাহ দুখৰবাৰ ক'বা তাৰ আগৰ পৰা নালাগে হ'ব কি হ'ল ৰিছা ছাৰ এই মানুহজনে ছাৰ ছাৰ ভিতৰলৈ বলকচোন ভিতৰত কম এই মানুহজনে ছাৰ মোহন চিআইডিক মই ৰাস্তাত লগ পাইছিলো ছাৰ পিছৰ পৰা ছাৰ এই মানুহজনে ছাৰ এইজন মানুহৰ কাৰণে সেইটোহে ক'লে বাকী একো নক'লে যে তাকেইতো ময়ো ভাবি আছো কথাটো তই মনে থাক দেখিছা হাতখন টান কৰি ল'লে মোক 100হে মাৰিছিলে আপোনাৰ 400-500 যাব চাগে ভাল কৰিছা তুমি আজি যিটো কাম কৰিছা খুব ভাল কাম কৰিছা তুমি আচলতে 100 নহয় 200 খাব লাগে
দাদা পইচা বিচাৰি চাৰ্টাৰ পকেটত হাত ভৰোৱাৰ অপৰাধত এইখন থানাৰ ভাৰপ্ৰাপ্ত CID মোহনক ক'ত পেলাইছে